মই আপোনালোকক কল্পজ্যোতি আৰু আপোনালোকক দেখুৱাই আছোঁ হৰিদ্বাৰ গংগা। আপোনালোকে চাই থাকিব। এয়াই হৈছে হৰিদ্বাৰ গংগা। বৰষুণ পৰিছিল, এতিয়া বৰষুণ এৰিছে। এয়া হ'ল হৰিদ্বাৰ পৰিৱেশ। এখন গংগা ঘৰ আছে, পুৰা গংগা পানী বৈ গৈ আছে। বহুত মানুহ আছে ইয়াত, আহি বহুত ভাল লাগিছে। আপোনালোকে এদিন মানে আহি যাব। আৰু আমি আৰু দুদিন পিছত আপোনালোকক কেদাৰনাথ টেম্পল দেখুৱাম। আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব, আৰু যোনে মোৰ ভিডিঅ'টো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যেন। জয় আই অসম, জয় হিন্দ, জয় অসম। মই কল্পজ্যোতি পাত্ৰ। মই চাইকেলৰ কেদাৰনাথ যাত্ৰা কৰি গৈ আছোঁ। বৰ্তমান আমি পাইছোঁ হৰিদ্বাৰ, আৰু হৰিদ্বাৰত আমি ইয়াতে মই গংগা স্নান কৰিম। আপোনালোকে চাই থাকিব মোৰ সম্পূৰ্ণ ভিডিঅ'টো। আৰু নামা মই গংগা মাক এগছি ধূপ আৰু চাকি জ্বলাইছোঁ এতিয়া। বহুত বতাহ মাৰি আছে। গংগা মাক ওচৰত আশীৰ্বাদ লৈছোঁ। हर हर गंगे অলপ দেখুৱা চাকিটো লৈ আৰু চাকি हर हर गंगे, हर हर गंगे, हर हर गंगे।